ভগৱানে মোক আক্ৰান্ত কৰা নাই, এইটো ভগৱানক মৰাৰ পিছত লগ পালে সুধিব লাগিব। যদি কেতিয়াবা যদি লগ পোৱাৰ সৌভাগ্য হয় মৃত্যুৰ পিছত সুধিব লাগিব যে ভগৱান আপুনি বহুতখিনি মানুহে মই মৰাটো বিচাৰিছে, আপুনি মোক কিয় মাৰি দিয়া নাই? হয় নহয়? এতিয়া আপুনি এজন সাংবাদিক, মই আপোনাক ওলোটাকৈ সুধিছো আপুনি কিয় আক্ৰান্ত হোৱা নাই ইমান দিন? কিয় ঘূৰা নাই? আপুনি একদম কোনো ধৰণৰ মাস্ক নিপিন্ধাকৈ মানুহৰ লগত ওচৰা ওচৰি আছে। আপোনালোকৰ মালিকবিলাকক ক'ব যে মানুহ পাশবিক হ'ব নাপায়। যেতিয়া পাশবিক মানুহৰ হয় তেতিয়া বেয়া হয়। মানুহৰ অসুখ হোৱাটো কোনোবাই কামনা কৰে নেকি? 10 জনৰ কেঞ্চাৰ হয়, এতিয়া 11 নম্বৰ জনক আপুনি লগ পাই সুধিব নেকি যে আপোনাৰ কিয় কেঞ্চাৰ নহ'ল? এই 10 জনৰ যে হ'ল, আপোনাৰ দেউতাৰ যে কেঞ্চাৰ হ'ল আপোনাৰ কিয় হোৱা নাই? এনেকে প্ৰশ্ন কৰি সাংবাদিকতাৰ মহান বৃত্তিটো কিয় তললৈকে লৈ যায়? হয় নে নহয়?